নমস্কাৰ, কৌশিক পাপুল ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি 14 আগষ্ট, অহাকাইলৈ 15 আগষ্ট, যিহেতু 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশখনে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিলে। যিহেতু মই এইবাৰ ধেমাজিত আছোঁ, গতিকে ভাবিলোঁ 2014 চনৰ 15 আগষ্ট তাৰিখে যি ধেমাজিত বোমা বিস্ফোৰণ হৈছিলে, শেষলৈ সেই বোমা বিস্ফোৰণৰ নৈতিক দায়িত্ব স্বাধীন আলফাই স্বীকাৰ কৰিছিলে। সেই হেতুকে বহুতে সেই জেগাকণ দেখা নাই। বহুতে সেই সময়ত টিভি নাছিলে, আছিল যদি ব্লেক এণ্ড হোৱাইট টিভি আছিলে বা ইমান আজিৰ নিচিনা এয়াৰটেল ডিছ টিভি নাছিলে। সেইহেতুকে আমিও নিউজ পেপাৰতে পাইছিলোঁ যে ধেমাজি জিলাত আলফাই বম দিছিলে। বম দিয়াৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী নিহত হৈছিলে, আহত হৈছিলে। পুলিচৰ আচলতে প্ৰশাসনৰ গাফিলতিৰ কাৰণেই হৈছিলে, যিহেতু সেই সময়ত আলফাই 15 আগষ্ট যোনে উদযাপন কৰিব, আমি বম দিম, এইবিলাক নাপাতিব। গতিকে সেই সময়ত প্ৰশাসনেও যিমান চাব লাগিছিলে, সহায় কৰিব লাগিছিলে, যিমান চেক কৰিব লাগিছিলে, সেইখিনি নকৰাৰ ভুলতে সেই এটা অভিশপ্ত সেই দিনলৈ পৰিণত হ'ল। গতিকে 2014 চনৰ 15 আগষ্টৰ সেই বোমা বিস্ফোৰণ হোৱা স্থলীৰ ভিডিঅ' মই অহাকালি যেতিয়া যাম, যদি পাৰোঁ মই অহাকালি সেই ভিডিঅ'খিনি মই আপোনালোকক সেই জেগাকণ দেখাব চেষ্টা কৰিম। যদিও দেখাবলৈ মন নাই, তথাপিও যাতে এটা স্মৃতি হিচাপে মোৰ ইউটিউব চেনেলত থাকি যায় যে সেই স্থানকণৰ কথা। কাৰণ বছৰে বছৰে সদায় নতুন নতুন হৈ থাকে। গতিকে অহাকাইলৈ চৰকাৰে কিবা নতুনকৈও আৰু স্মৃতিসৌধ বনাব পাৰে। গতিকে এই পুৰণা যি কংগ্ৰেছ চৰকাৰ দিনত বনোৱা সেই স্মৃতিসৌধ মই ভাবিছোঁ ধৰি ৰাখোঁ। ঠিকে আছে, অহাকাইলৈ মই আপোনালোকক সেই জেগাখিনি দেখাম। দেখাৰ পিছত কি কি হৈছিলে সকলো কথা মই তাতে অৱগত কৰিম। 2004 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ধেমাজি মহাবিদ্যালয় পেৰেড স্থানতে বহুতো লোকৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ গোট খাইছিলে। পূৰা 9:30 সময়। সেই সময়তে আলফাৰ দ্বাৰা এটা বোমা বিস্ফোৰণ কৰা হৈছিলে। এই জুম কৰি দিছোঁ, এই গছজোপাৰ তলতে এজন দাদাই কোৱা মতে এই স্থানতে বোমাটো সংস্থাপন কৰিছিলে আৰু ওচৰৰ পৰাই ৰিম'ট কণ্ট্ৰলে বোমাটো বিস্ফোৰণ ঘটোৱা হৈছিলে, যাৰ ফলত 18জন নিৰীহ ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে 40জনৰ আহত হয়। আৰক্ষী মতে বোমাটো দাঁতি দূৰৰ পৰাই ৰিম'ট দি পেলাই বিস্ফোৰণ কৰে। সেই সময়ত ধেমাজি আৰক্ষী অধীক্ষক আছিল টি থাংগু আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আছিল আবু ছফিয়ান। দুইজনৰ কৰ্তব্যৰ গাফিলতিৰ কাৰণে নিলম্বন কৰাৰ লগতে আৰু জিলা প্ৰশাসনৰ সেই সুৰুঙাৰ কাৰণে যি বোমা বিস্ফোৰণ হ'ল, সেইকাৰণে জিলা উপায়ুক্ত মহোদয়ক বদলি কৰে। বিস্ফোৰণৰ দায়িত্ব সেই সময়তে স্বাধীন আলফাই স্বীকাৰ কৰা নাছিল যদিও শেষত 2009 চনৰ 13 ডিচেম্বৰ তাৰিখে সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই ইমেইল যোগে তেখেতসকলে সেই বোমা বিস্ফোৰণ স্বাধীন অসমৰ দ্বাৰা হৈছিলে বুলি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খোজে। আৰু এয়াই আছিল আলফাৰ সকলোতকৈ ডাঙৰ ভুল, যাৰ কাৰণে কেতিয়াও অসমীয়া ৰাইজে আলফাক আৰু আদৰ বা সেই গ্ৰহণ নকৰে। 2019 চনৰ 20 জুন তাৰিখে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ধেমাজি বোমা বিস্ফোৰণৰ ৰায় দিয়ে। 15জন অভিযুক্তৰ 6জনক দোষী সাব্যস্ত কৰা হয়। আনজন উপযুক্ত সাক্ষী প্ৰমাণ নথকাৰ কাৰণে ৰেহাই দিয়ে। মহী সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলি গোহাঁই, লীলা গগৈ ওৰফে লীলা খানক যাৱজ্জীৱন কাৰাদণ্ড, আনহাতে প্ৰশান্ত ভূঞা, হেমেন গগৈক 4 বছৰৰ কাৰাদণ্ডৰ ৰায় দিয়ে ধেমাজি সত্ৰ ন্যায়াধীশৰ পৰা।